মই 2021 চনৰ পৰা 4টা টাৰ্ম কণ্টিনিউ মই জিকি আহিছোঁ। প্ৰথমে মই AFDC হৈ জিকি আহিলোঁ। প্ৰায় 2 বছৰ পিছত মই কংগ্ৰেছত জইন কৰিলোঁ। কংগ্ৰেছৰ টিকেট দি মই 2বাৰ জিকিলোঁ। তাৰপিছত আপোনালোকে জানে চবে যে হঠাৎ আমি চবে বিজেপিলৈ যোগদান দিলোঁ। তাৰ নেক্সট ইলেকশ্যনতো মই জিকিলোঁ। গতিকে পুনৰ ঘৰলৈ ঘূৰি অহা বুলি মই ক'ব বিচৰাটো এইটোৱে যে মই প্ৰায় 14.5 বছৰ কংগ্ৰেছতে আছোঁ। কংগ্ৰেছতে 14.5 বছৰমান মই কংগ্ৰেছতে আছোঁ। গতিকে মোৰ কাৰণে কোনো নতুন কথা নহয় কংগ্ৰেছলৈ পুনৰ মই অহাটো, ঘৰলৈ ঘূৰি অহাটো মোৰ কোনো নাই। আৰু একটা কথা হয়, লাষ্ট ইলেকশ্যনত মোক টিকেট নিদিলে। মই দলৰ বিৰোধ কৰা নাই, দলৰ বিৰোধ যোৱা নাই, মই ইলেকশ্যন ফাইট কৰা নাই, মই আছোঁ। আজি 2 বছৰ ধৰি চালোঁ, কিন্তু তেখেতসকলে এনেকুৱা কৰি থৈছে যে একদম চিনিয়ৰ মানুহক কোনো খা খবৰ নাই আৰু তথাপি মই বাট চাইছোঁ। আমাৰ MP ইলেকশ্যন আহিছে, তেখেতসকলে নিশ্চয় খবৰ ল'ব বুলি ভাবিছোঁ। তেতিয়াও একেই কথা, একো খবৰ নাই। তথাপি গুৰুত্ব নাই, সেইকাৰণে মই আকৌ নিজৰ পুৰণা ঘৰলৈ ঘূৰি আহিছোঁ। আৰু কংগ্ৰেছ একটা কথা কি, আমাৰ কাৰ্বি আংলং ৰাইজৰ যিটো ডিমাণ্ড 244A, আমাৰ ৰাহুলজীয়ে এবাৰ কৈ দিছে যে ইমপ্লিমেণ্ট কৰিব। গতিকে সেই কংগ্ৰেছ দলটো শক্তিশালী কৰিবৰ কাৰণে মই পুনৰ কংগ্ৰেছলৈ আহিলোঁ। পুৰণা মানুহ ইহঁতে তাৰমানে একবাৰ যে কৰিলে তাৰমানে সিহঁতক কোনো খা খবৰ নলয়, সন্মান নিদিয়ে। সেই দলত আৰু কথাতে ইহঁতে তাৰমানে চব মিছা প্ৰতিশ্ৰুতিকেইটা দি আছে, চবে ৰাইজে গম পায়। কাৰ্বি আংলং ৰাইজে দেখি আছে আজি ইজুকেটিভ বডিটোৱে কাম নাইকিয়া হৈ গৈছে, আৰু ৰাইজ যিটো বিচাৰিছে পৰিৱৰ্তন, আজি অসমত নহয় অল ইণ্ডিয়াতে পৰিৱৰ্তন বিচাৰিছে। গতিকে আমি কংগ্ৰেছৰ হাতটো শক্তিশালী কৰিবৰ কাৰণে মই আজি যোগদান দিছোঁ। মই 2021 চনৰ পৰা 4টা টাৰ্ম কণ্টিনিউ মই জিকি আহিছোঁ। প্ৰথমে মই AFDC হৈ জিকি আহিলোঁ। প্ৰায় 2 বছৰ পিছত মই কংগ্ৰেছত জইন কৰিলোঁ। কংগ্ৰেছৰ টিকেট দি মই 2বাৰ জিকিলোঁ। তাৰপিছত আপোনালোকে জানে চবে যে হঠাৎ আমি চবে বিজেপিলৈ যোগদান দিলোঁ। তাৰ নেক্সট ইলেকশ্যনতো মই জিকিলোঁ। গতিকে পুনৰ ঘৰলৈ ঘূৰি অহা বুলি মই ক'ব বিচৰাটো এইটোৱে যে মই প্ৰায় 14.5 বছৰ কংগ্ৰেছতে আছোঁ। কংগ্ৰেছতে 14.5 বছৰমান মই কংগ্ৰেছতে আছোঁ। গতিকে মোৰ কাৰণে কোনো নতুন কথা নহয় কংগ্ৰেছলৈ পুনৰ মই অহাটো, ঘৰলৈ ঘূৰি অহাটো মোৰ কোনো নাই। আৰু একটা কথা হয়, লাষ্ট ইলেকশ্যনত মোক টিকেট নিদিলে। মই দলৰ বিৰোধ কৰা নাই, দলৰ বিৰোধ যোৱা নাই, মই ইলেকশ্যন ফাইট কৰা নাই, মই আছোঁ। আজি 2 বছৰ ধৰি চালোঁ,
কিন্তু তেখেতহঁতে এনেকুৱা কৰি থৈছে যে একদম ছিনিয়ৰ মানুহক কোনো খা খবৰ নাই আৰু তথাপি মই বাট চাইছোঁ আমাৰ MP ইলেকশ্যন আহিছে তেখেতহঁতে নিশ্চয় খবৰ ল'ব বুলি ভাবিছোঁ কিন্তু একেই কথা একো খবৰ নাই তথাপি গুৰুত্ব নাই এইকাৰণে মই আকৌ নিজৰ পুৰণা ঘৰলৈ ঘূৰি আহিছোঁ আৰু কংগ্ৰেছ একটা কথা কি আমাৰ কাৰ্বি আংলং ৰাইজৰ যিটো ডিমাণ্ড 244A আমাৰ ৰাহুলজীয়ে এবাৰ কৈ দিছে যে ইমপ্লিমেণ্ট কৰিব গতিকে সেই কংগ্ৰেছ দলটো শক্তিশালী কৰিবৰ কাৰণে মই পুনৰ কংগ্ৰেছলৈ আহিলোঁ পুৰণা মানুহক ইহঁতে তাৰমানে একবাৰ যে কৰিলে তাৰমানে সিহঁতক কোনো খাপ খাব নলয় সন্মান নিদিয়ে সেই দলত আৰু কথাতে ইহঁতে তাৰমানে চব মিছা প্ৰতিশ্ৰুতিকেইটা দি আছে চবে ৰাইজে গম পায় কাৰ্বি আংলং ৰাইজে দেখি আছে আজি ইজুকেটিভ বডিটোৱে কাম নাইকিয়া হৈ গৈছে আৰু ৰাইজ যিটো বিচাৰিছে পৰিৱৰ্তন আজি অসমত নহয় অল ইণ্ডিয়াতে পৰিৱৰ্তন বিচাৰিছে গতিকে আমি কংগ্ৰেছৰ হাতটো শক্তিশালী কৰিবৰ কাৰণে মই আজি যোগদান দিছোঁ